প্রথম 6 শিডিউল আমি বিটিটি হিসাবে 2003 সনৰ 10 ফেব্ৰুৱাৰীত পালো আৰু দ্বিতীয় ৰূপৰ যেটো 6 শিডিউল 2020 সনৰ 27 জানুৱাৰীত বিটিআৰ চুক্তিৰ দ্বাৰা দি এতিয়া প্ৰথম পৰ্যায়ৰ যেটো 6 শিডিউল আছিল সেই 6 শিডিউলৰ পলিটিক্যাল যেটো স্ট্যাটাস সেই স্ট্যাটাসত কতবা নহয় কতবা আজিৰ যেটো নতুন ৰূপত আমি 6 শিডিউল পাইছো কিবা নোৱা কতবা নহয় কতবা কমি যোৱা যেন মোৰ এটা অনুভৱ হয় মই প্ৰেজেন্ট কনটেক্সট থাকি পেলাই কথাটো ক'ব খুজিছো সোশিও ইকোনমিক এন্ড অল ৰাউন্ড ডেভেলপমেন্ট অফ দি 6 শিডিউল এৰিয়া এইটো যদি আমি সফল কৰিব লাগে there should be a strong and stable government in the 6th Schedule Council directly supported by the state and central government. Otherwise, it will not be possible of the 6th Schedule authority to bring about a all-round development in the area, to bring about the socio-economic development in the area. Kotike, heitu jodi koribo lage central or state government or direct financial support, political support, their positive attitude or provision আছে এতিয়া 6 শিডিউল আমি বিটিসি অঞ্চলত দুটা ৰূপৰ পাইছো 6 শিডিউল from 2003 to 2027 January প্ৰথম 6 শিডিউল আমি বিটিটি হিচাপে 2003 সনৰ 10 ফেব্ৰুৱাৰীত পালো আৰু দ্বিতীয় ৰূপৰ যেটো 6 শিডিউল 2020 সনৰ 27 জানুৱাৰীত বিটিআৰ চুক্তিৰ দ্বাৰা দি এতিয়া প্ৰথম পৰ্যায়ৰ যেটো 6 শিডিউল আছিল সেই 6 শিডিউলৰ পলিটিক্যাল যেটো স্ট্যাটাস সেই স্ট্যাটাসত কতবা নহয় কতবা আজিৰ যেটো নতুন ৰূপত আমি 6 শিডিউল পাইছো কিবা নোৱা কতবা নহয় কতবা কমি যোৱা যেন মোৰ এটা অনুভৱ হয় এইটো হল যে পূৰ্বৰ যেটো 6 শিডিউল আছিল 2003 10 ফেব্ৰুৱাৰী স্বাক্ষৰিত হোৱা 6 শিডিউল এৰেঞ্জমেন্ট তাত আমাৰ স্পষ্ট লিখা আছিল যে ক্লজ নাম্বাৰ 5.2 chief and deputy chief their status will be equivalent to the cabinet of the cabinet minister of the state and the IAM status of the IAMs will be the equivalent to the state minister কিন্তু আচৰিত কথা হল যে 2020 চনৰ 27 জানুৱাৰীত হোৱা চুক্তি যেটো বিটিআৰ ইয়াৰ দ্বাৰা দি ইএম বিলাকৰ স্ট্যাটাস কি অৱস্থাত আছে আমি আজিলৈকে কিন্তু নাজানিলো তেখেতসকলৰ স্ট্যাটাসটো কাৰ্টেল কৰা হল এবলিশ কৰা হল কাৰণ সিএমৰ যেটো আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰৰ স্ট্যাটাসটো গভৰ্ণমেণ্টে নতুনকৈ নটিফাইড কৰিলে নটিফাইড কিয় কৰিব লগা হল দ্যাট মিন্স এইটো এটা এবলিশ হৈছিল যাৰ কাৰণে নতুনকৈ তাতে নোটিফিকেশন দিয়াৰ দ্বাৰা দি ভাল ৰাখিব লগা হল কিন্তু ইন দি কেছ অফ ডেপুটি চিফ এণ্ড দি কেছ অফ ইএম সাইলেন্ট আজিলৈকে এইটো এটা আমাৰ প্ৰশ্ন হৈ গল যে তেওঁলোকৰ ৰাজ্যিক পৰ্যায়ৰ যেটো স্ট্যাটাস আছিল যেটো অৰিজিনাল 6 শিডিউলত আমি 2003 পাইছিলো সেইটো এতিয়া ভাল আছে নে নাই গভৰ্ণমেণ্টে সেইটো মানে স্পষ্ট কৰিব লাগে যদি নাই আমাক মানে ঘূৰাই দিব লাগে তেতিয়া আমি ভাবিবলৈ লম যে আমি পোৱা 6 শিডিউলটো ভেৰি মাছ পাৱাৰফুল আৰু একো এই 6 শিডিউলটো দুৰ্বল কৰিবলৈ বিচৰা হোৱা নাই এটা আকৌ মই ক'ব খুজিছো যে টাইম টু টাইম interference from the state bureaucrats upon the administration of this BTR আমি দেখিবলৈ পাইছো যোৱা বছৰ 2024 চনৰ আমাৰ সেপ্টেম্বৰ মাহৰ 30 তাৰিখে অসম চৰকাৰৰ পিএনআৰডি বিভাগৰ পৰা এটা অৰ্ডাৰ জাৰি কৰিলে ৰিগাৰ্ডিং দি ডেলিমিটেশন অফ দি ডেভেলপমেন্ট ব্লকস তাত তেখেতসকলে ডাইৰেক্ট মানে state government or follow for without having a discussion with the council authority directly they have issued the order to the PNRD department you should do this hetu eta direct encroachment of the power to encroachment korato hetu ami dori loiso hetu hobo nelagisil aru agoli jati nohoy iar karone moi অনুৰোধ কৰিছো এতিয়া আমাৰ নন ট্ৰাইবেল যি মানুহবিলাকৰ এপ্ৰিহেনশন ৰিগাৰ্ডিং দি পলিটিক্যাল ৰাইটস মই ইয়াত ক'ব খুজিছো 2003 যেটো আমি চুক্তি স্বাক্ষৰ কৰিছিলো
6 শিডিউল লৈ পেলাই তাত স্পষ্টভাৱে লিখা আছে যে ভাৰতবৰ্ষৰ কোনো প্ৰদেশত কোনো কাউন্সিলত আপোনালোকে দেখা নাপাব য'ত নেকি নন ট্ৰাইবেল সকলৰ কাৰণে পলিটিক্যাল ৰিজাৰ্ভেশ্যন ৰখা হৈছে কিন্তু আমাৰ বিটিএডি নামেৰে 2003 চনত যিটো চুক্তি স্বাক্ষৰ কৰিছিল তাত স্পষ্টভাৱে লিখা আছে 5 BTC constituency will be reserved for non-tribal community. Bharat সংবিধানত তেনেকুৱা কোনো provision নাই. Political reservation is not given to the general community, but in our BTAD schedule, we have given 5/6 to the non-tribal community, and it is laid down in our echo, constitutionally guaranteed. So they are very much secured. They are provided political rights. There should not be apprehension from their community. Eto ami yar karone kobo khujisu. Etia ahi jok socio-economic development and all-round development kotha jodi kobo lage. Yat ami education to jor dibo lagibo. Education jodi jor dibo lage, moi kobo kotha to hol je what about the mane provincialization of the schools. Already amar BTR accord যেটো দেখা পাইছো 6.2 the 6.3 accord but dopat যে provincialize করা হবো কিন্তু এটা আহি দেখা পালো যে provincialize তো নহল LP MA হাই স্কুল কলেজ থাকি গল আৰু জেনাৰেল পলিচিৰ লগত হিটো মিক্স আপ কৰি ডিসিশন তো লবলৈ যোৱা যেন মোৰ অনুভৱ হয় এটা একৰ্ডত যিবিলাক মানে সন্নিবিষ্ট কৰা হৈছে এগ্ৰিড কৰা হৈছে that should not be treated as the মানে জেনাৰেল সাবজেক্ট হেতু জেনারেল পলিসিৰ দ্বাৰা দি হেতু আপুনি ট্ৰিট কৰিব নালাগে একৰ্ডত কমিটমেন্ট দিয়াটো ইট ইজ মানে সামথিং ভেৰি মাচ স্পেশাল হেতু একেবাৰে স্পেশাল বস্তু একৰ্ডত যেটো নোহোৱা যেটো কৰিব নোৱাৰে জেনাৰেল পলিসিৰ দ্বাৰা দি যেনেকৈ 6 schedule provision cannot be applied to the plains area only it is only for hills area but to resolve the border movement government of India and Assam they have agreed to apply this provision in this primary plains area also. No hoa bostu to ki jodi yat apply koribo pare through the modification and amendment of the constitution then why not this matter of provincialization policy government should why should not the government take this policy government to amar government to general policy দ্বাৰা দি যদি provincialize আপুনি কৰিব খোজে তেনে হলে আপুনি নৰ্মছত নপৰিব ক্ৰাইটেৰিয়া নপৰিব কিন্তু একৰ্ডৰ দ্বাৰা দি প্ৰমিস কৰা বস্তুটো বিষয়টো আমি জেনাৰেল পলিচিৰ দ্বাৰা দি মিক্স আপ কৰিব নালাগে ইট শুড বি থ্যাংক ইউ এতিয়া জাস্ট 1 মিনিট প্লিজ স্যার 1 মিনিট প্লিজ মই এতিয়া আসল মুদ্দাত আহিব খুজিছো আসল মুদ্দা আমাৰ কি কয় বা বিদ্যাশ্ৰী এংলিং ডাঙৰীয়াই কৈছে যে Article 2 হেতু এপ্লাই কৰিব লাগে বুলি কৈ আছে I strongly support his statement মই সাপোর্ট কৰিছো আৰু টেকেটক যদি দিয়া হয় মুখ দিব লাগিব ইয়াৰ কাৰণে মই দাবী জনাইছো যি নহওক আৰু আমাৰ ৰবীন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াই দিব কৈছে যে মোৰ পাৱাৰ বিচাৰিছে মোৰ পাৱাৰ দিয়ক মইও টেকেটক সন্মান জনাই আকৌ টেকেটৰ ষ্টেটমেন্টটো মই সাপোর্ট দিছো তে মোৰ পাৱাৰ দিয়ক এতিয়া লাষ্টলি মই হেতুকে ক'ব খুজিছো যে সোশিও ইকোনমিক এন্ড অল ৰাউন্ড ডেভেলপমেন্ট সাবজেক্ট তো এটো